আজি মই উপস্থিত আছোঁ এটা স্মল ইণ্ডাষ্ট্ৰী আৰু ইয়াত সকলো পিয়ৰ বস্তু পোৱা যায় আৰু এই প্ৰতিষ্ঠানটো আছে কোনো মিক্স নাই আৰু একদম পিয়ৰ হালধি অকণমান দিলে হয় কেতিয়া হ'ব আৰু অৰিজিনেল হালধি ন ইয়াত একো নাই প্ৰতিষ্ঠানটোত কি কি পোৱা যায় কি কি কাম কৰে আমাৰ ইয়াত মানে বিশেষকৈ মানে তেল মানে পেৰোৱা হয় তাৰপিছতে হালধি পেকিং কৰে হালধি আমাৰ নিজৰ মিল আছে তাৰপিছত এইবিলাক পিঠাৰ মিল আছে তাৰপিছত লগতে আৰু আচাৰ চাচাৰ আমি হেৰি কৰোঁ বস্তুবিলাক পিয়ৰ বস্তুবিলাক মানে ইয়াত পায় ইয়াত মানে টোটেল পিয়ৰ বস্তু পোৱা যায় দেখাই দিব হয় মই আচাৰটো দেখাই দিছোঁ আচাৰ ইয়াত পেকেজিং কৰা হয় বগৰী নেকি এইটো বগৰী হয় এইটো বগৰী হয় সেইটো মিচিং এইটো মিক্স আছে হয় কেনেকুৱা ৰেটত দিয়ে আপোনালোকে মানে ইয়াত আমাৰ মানে এটা হেৰি আছে দোকান আছে হ'লচেলাৰ ৰেটত যায় হ'লচেল ৰেট এইবিলাক আকৌ টেমাৰ আছে পেকিং যাব এইটো হ'ল তোমাৰ হেৰি জলফাই আচাৰ এইটো মানে সঠিক মূল্য হ'ল 30 টকা আমি মানে ইয়াত 25 টকাকৈ দিওঁ মিহলি আচাৰ নাম আছে নেকি আপোনালোকৰ ইয়াত HD এণ্টাৰপ্ৰাইজ HD এণ্টাৰপ্ৰাইজ এণ্টাৰপ্ৰাইজ কাকপথাৰ তিনিআলি হয়